নমস্কাৰ বন্ধুসকল। মানুহক ভগৱানে কি দিয়া নাই? আমাক শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, খাবলৈ মুখ দিছে। তো তাৰে ভিতৰত এটা আমাৰ এনেকুৱা অন্যতম বস্তু আছে, আমাৰ চকু, যিটোৰে আমি জন্মৰ পৰাই আমি এই পৃথিৱীখন দেখি আহিছোঁ। আৰু যদি এই চকুযোৰা যদি আমাৰ বেয়া হৈ যায়, তো আমি একো বস্তু দেখা নোপোৱা হৈ যাম। তো আমি যিমানখিনি কেয়াৰ ৰাখিব লাগে চকুৰ, আমি সিমানখিনি কেয়াৰ নাৰাখোঁ। তাৰ বাবে আমাৰ খুব কম সময়ৰ ভিতৰত আমাৰ দৃষ্টিশক্তিও কমি যায়। তো মই এমাজনত এটা এনেকুৱা বস্তু দেখা পালোঁ, কিমানখিনি কাম কৰে নাজানো, কিন্তু বস্তুটো মোৰ চাই কিনে ভাল লাগিছে। এযোৰ মই চশমা দেখা পালোঁ। চশমাযোৰাই আমাৰ যিটো মোবাইলৰ পৰাই হওক বা টিভিৰ পৰাই হওক বা লেপটপৰ পৰাই হওক, যিটো আমাৰ নীলা ৰশ্মি আছে ক্ষতিকাৰক, তো সেই নীলা ৰশ্মিটো আমাৰ ৰিডিউচ কৰি দিয়ে, আমাৰ চকুৰ ভিতৰলৈ যাবলৈ নিদিয়ে। তো সেইটো বস্তুৰে যে আনবক্সিং কৰিম, আমি আপোনালোকক দেখুৱাম। যদি আপোনালোকৰ ভাল লাগে, বস্তুটো কিনি ল'ব পাৰে। ডিছক্ৰিপশ্যনত আমাৰ লিংক দি দিম বস্তুটোৰ। আৰু বলক চাই লওক। এইটোৱে হ'ল বস্তু, এইটোৰ আনবক্সিং কৰিম। দাম অলপ বেছি আছে, দাম বেছি হ'লেও যদি কাম কৰে বহুত ভাল কথা। 700। বলক আমি ইয়াৰ আনবক্সিং কৰি চাওঁ, কেনেকুৱা কি আছে ভিতৰত। দেখিছে দাম ইয়াৰ। ফাইনেলি এইযোৰে চশমা হয়। এটা বস্তু ভাল লাগিছে, তো ইয়াত যিখিনি পোনজাতীয় বস্তু দিছে ন, এইখিনিৰে হয়তো ইয়াত ক্ষতি নহয়, সেইবাবে দিছে। ভিতৰৰ পৰাই এখন কাৰ্ড ওলাইছে। বাদ দিয়ক, এইবিলাকনো কোনে পঢ়ে। আৰু কি কি আছে ইয়াত? দুখন কাৰ্ড আছে। এইখন হয়তো মুচিবলৈ দিছে, চাফা কৰিবলৈ চশমাযোৰা। একবাৰ কমেণ্ট কৰি জনাই দিয়ক কেনেকুৱা দেখা হৈছে। যদি ভাল লাগিছে বাৰু পিন্ধিম, আৰু যদি বেয়া লাগিছে কৈ দিব কমেণ্টত। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে ভাল লাগিছে এটা লাইক কৰি দিয়ক। একদম নৰ্মেল চশমাৰ দৰে লাগিছে, কিন্তু চাগে কাম কৰিব। কাৰণ কিয়, যিহেতু সূৰ্যৰ পোহৰটো অলপমান হ'লেও ব্ৰাইটনেছটো কম লাগিছে। তো বন্ধুসকল, এইখিনি আছিল আজিৰ ভিডিঅ'ত। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা নতুন ভিডিঅ' চাবলৈ। তো আজিলৈ এৰিছোঁ, বাই বাই।